মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অনুশীলনী 11.3 কুৱেশ্যন নম্বৰ 16 পৰা ক্লাছটো আৰম্ভ কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গতিকে 16 নম্বৰটোত প্ৰশ্নটোত কি দিয়া আছে মই প্ৰথমতে পঢ়ি দিছোঁ তোমালোকক। 10 মিটাৰ দৈৰ্ঘ্যৰ আৰু 5 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ পাত এখিলাৰ পৰা 2 মিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্ত কাটি পেলাই দিয়া হ'ল। আয়তাকৃতিৰ পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি কিমান হ'ব উলিয়াব লাগে। গতিকে মই তোমালোকক সমাধানটো বুজাই দিছোঁ, তোমালোকে ভিডিঅ'টো মনোযোগেৰে চোৱা। 16 নম্বৰটোত আমাক দিয়া আছে আয়তাকৃতিৰ পাতখিলাৰ দৈৰ্ঘ্য 10 মিটাৰ আৰু প্ৰস্থ 5 মিটাৰ। গতিকে এইখিলা আয়তাকৃতিৰ পাত, গতিকে ইয়াৰ পৰা কি কৰিলে 2 মিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্ত কাটি পেলাই দিলে। গতিকে পেলাই দিয়াৰ পিছত এই পাতখিলাত কিমান অংশ কালি থাকি গ'ল, গতিকে সেইটো উলিয়াবলৈ দিছে। গতিকে পাতখিলাৰ দৈৰ্ঘ্যটো 10 মিটাৰ আছে, প্ৰস্থটো 5 মিটাৰ আছে। গতিকে আমি প্ৰথমতে গোটেই পাতখিলাৰ কালিটো উলিয়াই লওঁ। তাকে আয়তাকৃতিৰ পাতখিলাৰ কালি, আয়তৰ কালি এনেকৈ ল'লে দিশ পূৰণ প্ৰস্থ, গতিকে দিশটো আছিলে 10, প্ৰস্থটো আছিলে 5, গতিকে এইটো মিটাৰ স্কোৱাৰ বৰ্গ মিটাৰ সমান 50 বৰ্গ মিটাৰ। আমি এই গোটেই পাতখিলাৰ কালিটো কিমান পালোঁ? 50 বৰ্গ মিটাৰ, হয়নে নহয়? এতিয়া আমি এই বৃত্ত এটাৰ কালি উলিয়াই লওঁ। দুইটা বৃত্ত একে জোখৰ হয়, গতিকে কাটি পেলাই দিয়া আৰু কাটি পেলাই দিয়া বৃত্ত এটাৰ কালি। বৃত্তৰ কালি পাই আৰ স্কোৱাৰ হয়। পাই মানে 7/22 পূৰণ আৰ মানে হৈছে 2 মিটাৰ দিয়া আছে, 2 পূৰণ 2 হ'ল। গতিকে এইটো 7/22, এইটো 4 হ'ব, 4×22 88। এতিয়া 7ৰে হৰণ কৰি দিব লাগে। 88ক 7ৰে যদি হৰণ কৰি দিওঁ, 7 × 7, আকৌ 8, এইটো 8ৰ 7 গ'লে 1, 18 হ'ল। 7 × 2 = 14, 8ৰ 4 গ'লে 4, দশমিক দিলোঁ 0 হ'ল। 7 × 5 = 35, 10ৰ 5 গ'লে 5, 7 × 7 = 49, 49। গতিকে আমি দুটা ঘৰ পালোঁ, যেতিয়া ৰাখি দিলোঁ 12.57 এইটো বৰ্গ মিটাৰ। এটা বৃত্তৰ কালি পালোঁ আমি 12.75 বৰ্গ মিটাৰ। গতিকে দুটা বৃত্ত কাটি পেলাই দিছিলে নহয়, গতিকে দুটাৰ কাটি পেলাই দিয়া এতেকে দুটা দুই মিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ মুঠ কালি সমান কিমান হ'ব? এইখিনি বেলেগ, 12.57 পূৰণ 2, এইটো বৰ্গ মিটাৰ। 7 × 2 = 14, 4 উকলিলে 1, 5 × 2 = 10, 1 = 11, 1 উকলিলে 1, 2 × 2 = 4, 1 = 5, 2 × 2 = 25.14 বৰ্গ মিটাৰ আমি বৃত্ত দুটাৰ কালি পালোঁ। এতিয়া ৰৈ যোৱা এই পাতখিলাত এতিয়া এইকেইটা কাটি উলিয়াই পেলাই দিলোঁ। এতিয়া ৰৈ কিমান গ'ল সেইটো উলিয়াবলৈ হ'লে কি হ'ব? মুঠ কালিৰ পৰা এই বৃত্ত দুটাৰ কালিটো বিয়োগ কৰি দিব লাগিব।
এইখিনি লিখি হৈছে তোমালোকৰ মই ওপৰৰ ফালে মোহাৰি দিছোঁ তেকে ৰৈ যোৱা পাতখিলাৰ ৰৈ যোৱা বুলি লিখোঁ পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি সমান মুঠ কালিটো কিমান আছিলে আমাৰ 50 আছিলে মাইনাছ কাটি কিমান পেলালোঁ 25.14 এইটো বৰ্গমিটাৰ সমান কিমান হ'ব 50ৰ পৰা 25.14 মাইনাছ কৰি দিব লাগে 10ৰ 4 গ'লে 6 9ৰে গ'লে 8 এফালে 9 5 গ'লে 4 এফালে থাকিলেগে 4 2 গ'লে 2 24.86 বৰ্গমিটাৰ আমাৰ পাতখিলাত ৰৈ যোৱা অংশটো হ'লগে ইমানখিনি কালি এই পাতখিলাত 24.84 বৰ্গমিটাৰ পাত ৰৈ গ'ল বুজি পালা নোট কৰি লোৱা তোমালোকে আজি শেষৰ প্ৰশ্নটো হৈছে এটা 5.5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল কোঠাৰ চাৰিওফালে সংলগ্ন কৰি 2.25 মিটাৰ বহল এখন বাৰাণ্ডা বনোৱা হ'ল 1 নম্বৰত বাৰাণ্ডাৰ কালি উলিওৱা 2 নম্বৰত প্ৰতি বৰ্গ মিটাৰত 200 টকাকৈ খৰচ হ'লে বাৰাণ্ডাখনৰ মজিয়া পকী কৰোঁতে খৰচ কিমান হ'ব উলিওৱা গতিকে এইটো মই তোমালোকক বুজাই দিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আমাৰ 17 নম্বৰটোত এটা কোঠাৰ দিশ দিয়া আছিলে 5.5 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 মিটাৰ গতিকে কোঠাটো মই এনেই এটা ড্ৰয়িং আঁকিছোঁ এইটো কোঠাটো হয় ভিতৰত থকাটো তাৰ চাৰিওফালে এখন বাৰাণ্ডা আছে বাৰাণ্ডাখনৰ বহলটো 2.25 মিটাৰ বুলি দিয়া আছে আৰু কোঠাটোৰ দৈৰ্ঘ্যটো 5.5 মিটাৰ প্ৰস্থটো 4 মিটাৰ গতিকে আমাক এই বাৰাণ্ডাখনৰ কালিটো উলিয়াবলৈ কৈছে আৰু লগতে কি কৰিবলৈ কৈছে এই বাৰাণ্ডাখনৰ মজিয়াখন পকা কৰাৰ খৰচ প্ৰতি বৰ্গ মিটাৰত যদি 200 টকা হয় তেতিয়াহ'লে গোটেই বাৰাণ্ডাখন পকা কৰাৰ মুঠ খৰচ কিমান হ'ব উলিয়াবলৈ দিছে গতিকে মই প্ৰথমতে কি কৰিলোঁ বাৰাণ্ডাৰ সৈতে কোঠাটোৰ মুঠ দিশটো উলিয়াই ল'লোঁ বাৰাণ্ডাৰ সৈতে মুঠ দিশটো কি হ'ব এইফালেও 2.5 আছে এইফালেও 2.5 আছে গতিকে কোঠাটোৰ দিশ আছিলে 5.5 মিটাৰ গতিকে 2.5 আৰু 2.5 ইয়াৰ লগত দিশটোৰ লগত যোগ হৈ যাব গতিকে যোগ কৰি দিলোঁ সমান 5.5 প্লাছ 4.5 মিটাৰ আৰু মুঠতে কিমান পালোঁ 10 মিটাৰ পালোঁ আৰু প্ৰস্থটো তেনেকৈ উলিয়াই ল'লোঁ প্ৰস্থটো এইফালে 2.5 এইফালে 2.5 যোগ হৈ যাব প্ৰস্থটো আছিলে 4 মিটাৰ গতিকে 4 মিটাৰৰ লগত এই দুটা যোগ হৈ গ'ল সমান কিমান পালোঁ 8.5 মিটাৰ পালোঁ এতেকে বাৰাণ্ডাৰ সৈতে কোঠাটোৰ কালি কিমান হ'ব উলিয়াই ল'ব লাগিব এতেকে বাৰাণ্ডাৰ সৈতে কোঠাটোৰ কালি সমান দিশটো কিমান পাইছিলোঁ 10 মিটাৰ কোঠাটোৰ সৈতে বাৰাণ্ডাৰ সৈতে কোঠাটোৰ দিশটো পাইছিলোঁ 10 মিটাৰ প্ৰস্থটো পাইছিলোঁ 8.5 মিটাৰ দুটা পূৰণ কৰি দিব লাগিব এইটো মিটাৰ স্কোৱাৰ তাৰমানে বৰ্গ মিটাৰ হ'ল 10ৰে এইটো পূৰণ কৰি দিলে 85 বৰ্গ মিটাৰ পাম গতিকে বাৰাণ্ডাখনৰ সৈতে কোঠাটোৰ কালি কিমান পালোঁ 85 বৰ্গ মিটাৰ তাৰপিছত আমি এতিয়া কোঠাটোৰ কালি উলিয়াব লাগিব কোঠাটোৰ কালি কিমান হ'ব আৰু বাৰাণ্ডাৰ বাদে কোঠাটোৰ কালি
কিমান হ'ব দৈৰ্ঘ্যটো আছিলে 5.5 পূৰণ প্ৰস্থটো আছিলে 4 গতিকে এইটো বৰ্গ মিটাৰ হ'ল সমান 4 5 গুণ 20 2 4 5 গুণ 20 2 22 দশমিক 11 আগত এইখিনি আমি 22 বৰ্গ মিটাৰ কোঠাটোৰ কালি পালোঁ গতিকে এতিয়া আমি কি এই বাৰান্দাখনৰ কালিটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব বাৰান্দাৰ সৈতে যিটো কালি পালোঁ কোঠাটোৰ সেইটোৰ পৰা অকল কোঠাটোৰ কালিটো বিয়োগ কৰি দিব লাগিব তেতিয়া আমি বাৰান্দাখনৰ কালিটো পাম ওপৰৰ ফালে মই মহাই দিছোঁ তোমালোকে লিখি হ'ল নহয় এইখিনি মই মহাই দিছোঁ ওপৰত কৰি দিছোঁ তাকে বাৰান্দাখনৰ কালি সমান 85 minus 22 to meter square 80 5 2 গ'লে 3 8 2 গ'লে 6 63 বৰ্গ মিটাৰ আমাৰ বাৰান্দাখনৰ কালিটো পালোঁ তাকে বাৰান্দাখনৰ খৰচ দিয়া আছিলে এতিয়া মজিয়াখন বাৰান্দাখন পকা কৰাৰ খৰচ মুঠ খৰচ তাকে বাৰান্দাখনৰ মজিয়া পকা কৰাৰ মুঠ খৰচ সমান তলত লিখি দিছোঁ 1 বৰ্গ মিটাৰত খৰচ আছিলে আমাৰ 200 টকা গতিকে 200 পূৰণ 63 2 3 গুণ 6 6 দুগুণে 12 এইটো 0 0 12,600 টকা মুঠ খৰচ হ'ব বাৰান্দাখন পকা কৰোঁতে গতিকে আমাৰ উত্তৰ দুটা হ'ল বাৰান্দাখনৰ কালিটো উলিয়াবলৈ দিছিলে এইটো 63 বৰ্গ মিটাৰ পালোঁ আৰু বাৰান্দাখন পকা কৰাৰ খৰচ পালোঁ 12,600 টকা বুজি পালা তোমালোকে